এজন মাছমৰীয়াই দিনটো মাছ মাৰি জীৱন নিৰ্বাহ কৰিছিলে। এদিন নদীত মাছ মাৰি থাকোঁতে আজি মাছ নালাগিব নেকি? মাছ এটা লাগিছে, ডাঙৰ নেকি? আজি বহুত মাছ পালো। বজাৰত বিকি পেলাই আজি সৰহকে ধন পাম। লোকেল মাছ। পিছদিনাখন ৰাতিপুৱা সোনকালে তেওঁ নদীলৈ গৈ আগদিনাৰ দৰে মাছ ধৰাত লাগিল। কিন্তু সেইদিনা তেওঁ এটা মাছহে জালত লাগিল। কিন্তু সেই সময়তে তেওঁ কিবা মাত এটা শুনা পালে। মোক এৰি দিয়া, বচোৱা, বচোৱা। মাছমৰীয়াজনে চাৰিওফালে চাই তললৈ দেখিলে যে মাছটোৱে তেওঁৰ লগত কথা পাতি আছে। মাছটোৱে মাছমৰীয়াজনক কৈছিল, মোক আজি এৰি দিয়া। কালিলে মই তোমাক এগালমান মাছ আনি জালত সোমাই দিম। সৰহ মাছৰ লোভত মাছমৰীয়াজনে মাছটোক এৰি দি, ঠিক আছে, মই আজি তোমাক এৰি দিছো। কালিলৈ কিন্তু মোক সৰহকে মাছ আনি দিবা। লোভত মাছমৰীয়াজনে মাছটোক এৰি দিলে আৰু তেওঁ সৰহ মাছৰ কল্পনা কৰি থাকিল। তৎক্ষণাত আন মাছবোৰৰ ওচৰলৈ গৈ সকলোকে সতৰ্ক কৰি দিলে আৰু সেই ঠাই পৰিত্যাগ কৰিলে। কিন্তু মাছমৰীয়াজনে লোভত পিছদিনাখনি সোনকালে গৈ মাছ মৰাত লাগিল। কিন্তু মাছটো আৰু মাছৰ লগত অহা জাকটো দেখা নেপালে। মাছটোৱে যে তেওঁক বুৰ্বক বনালে তেতিয়াহে তেওঁ অনুভৱ কৰিলে। গধূলি পৰত সুদা হাতে শুকান মুখে ঘৰ মুহা হ'ল।